নমস্কাৰ ৰাইজ, মিঠুৰাজ বৰা আৰ্ট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। কি ক'ব, কিমান ঠাণ্ডা পৰিছে আৰু মাঘৰ বিহুৰ শুভেচ্ছা সকলোকে জনালোঁ। আৰু বৰ্তমান মই ঘপককৈ মনত ভাবিলে কাইলৈ 17 জানুৱাৰী শিল্পী দিৱস। ভিডিঅ'টো আপলোড কেতিয়া দিওঁ নাজানো, মানে আজি শিল্পী দিৱসৰ আগদিনা, মানে আজি 16 জানুৱাৰী, কাইলৈ 17 জানুৱাৰী শিল্পী দিৱস। আৰু মোৰ ঘপককৈ মাথাত আইডিয়াটো আহিলে মানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক আঁকিব লাগে। এতিয়া আঁকিবলৈ জেগা নাই, ভাবিছোঁ এইখন ৱাল, ঘৰৰ পাকঘৰৰ ৱাল, ঘৰৰ চব আঁকি শেষেই হ'ল, চবফালে মানে ছবিয়ে ছবি আৰু এইফালে এইখন, এইফালে সেইফালে সেয়া। খেদিব মোক ঘৰৰ পৰা এতিয়া। যদি আপোনালোকৰ ক'ৰবাত আঁকিবলগীয়া ঘৰ আছে মোক মাতি দিব। তো ইয়াত আঁকিম জ্যোতিপ্ৰসাদ আগৰৱালাদেৱক। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভাল ফটো এখন চাই লৈছোঁ, কোনখন আঁকিলে ভাল হ'ব জানো। এইখনেই ভাল লাগিছে, এইখনকে আঁকিম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৭২ সংখ্যক মৃত্যুবাৰ্ষিকী আৰু তেখেতৰ মৃত্যু হৈছিল আজিৰ তাৰিখ অৰ্থাৎ 17 জানুৱাৰী তাৰিখে। আৰু এই তেখেতৰ মৃত্যুবাৰ্ষিকীৰ লগত সংগতি ৰাখিয়ে আমাৰ সমগ্ৰ অসমত শিল্পী দিৱস উদযাপন কৰা হয়। আউটলাইনটো হৈ গ'লগৈ। এতিয়া সময় হৈছে আপোনাৰ ৰাতি 9:38। চাওঁ এতিয়া ৰাতি কিমান দেৰি হয়গৈ ছবিখন কমপ্লিট হোৱালৈ। আৰু বৰ্তমান আমাৰ নতুন প্ৰজন্মই, যি উঠি অহা ল'ৰা ছোৱালীখিনি, বহুতেই এইবিলাক কথা পাহৰিব ধৰিছে। শিল্পী দিৱস হওক, ৰাভা দিৱস হওক, এই সকলোবিলাক কথা পাহৰিব ধৰিছে। আৰু কোন আছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, তেখেতৰ অৱদান কি, সেইবিলাকৰ বিষয়ে আমাৰ যিসকল জনা শুনা ব্যক্তি, সকলোৱে এইবিলাক নতুন নতুন ল'ৰা ছোৱালীবিলাকক, যিখিনি উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকক দেখুৱাই দিব লাগে, তেওঁলোকে কি কি অৱদান আগবঢ়াইছিলে। শিল্পী দিৱস সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে উদযাপন কৰিব লাগে। স্কুল হওক, আপোনাৰ সংঘ হওক, কিবা কিবি যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে গাঁৱৰ, সকলোতে এইবিলাক আয়োজন কৰিব লাগে আৰু তেখেতৰ অৱদানসমূহৰ বিষয়ে অৱগত কৰিব লাগে। আৰু মই তেখেতৰ এই পেইণ্টিংখন কৰিম বুলি আগৰ পৰা ভাবি থকা নাছিলোঁ। ঘপককৈ মনত আহিলে পেইণ্টিংখন কৰিম তেখেতৰ, আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তো আজি পেইণ্টিংখন কৰিলোঁ আৰু শিল্পী দিৱসৰ দিনা তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, পেইণ্টিংখন সম্পূৰ্ণকৈ চাব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী সকলোৰে মাজত শ্বেয়াৰ কৰি দিব। ৰাইজ, পেইণ্টিংখন অৱশেষত হ'লগৈ। এতিয়া ৰাতিপুৱা 1:34 হৈছে, 1:34 মানে 1:30 বাজিলে। আৰু পেইণ্টিংখনো হ'লগৈ যেন তেনে। টোপনি অলপ অলপ আহিছে, বাকী চবফালে ঘৰৰ মানুহ গোটেই নিমাওৱা পৰিৱেশ। এতিয়া পেইণ্টিংখন আপোনালোকে চাই লওক, কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব ভিডিঅ'টো আৰু শ্বেয়াৰ কৰি দিব। দেখিছে টোপনি ক্ষতি কৰি বনাই দিছোঁ পূৰা আপোনালোকলৈ
ভিডিঅ'টো, সেয়া পেইণ্টিংখন চাই লওক। ধন্যবাদ।